নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ চিমিলিতলা চাহ বাগানৰ মাজত। এয়া চাওক, চাৰিওফালে চাহ খেতি, এইবোৰ চাহ গছ, আৰু ইয়াত নতুনকৈ পাত ওলাই আছে, তাৰ কাৰণে আহিলোঁ ইয়াতে। আৰু আহিছোঁ মই দাদাৰ লগত, এয়া, আৰু লগতে আছে মোৰ নেকেড উল্ফখন। চ' এইটো ৰাস্তা হয়, এইপিনেৰে যোৱা, এইটো সৰু ৰাস্তা হয় মাজে মাজে। চ' চাৰিওফালে কেৱল চাহ খেতি, চাহ খেতি, চাহ খেতি। আৰু এইটো ৰাস্তা আছে এইপিনে, ৰাস্তাৰ সেইটো চাইডে আকৌ এখন আছে, মানে ইয়াৰে হয়। চাৰিওফালে এইখিনি মাটিত কেৱল চাহ খেতি আছে। আৰু আমি আহিছোঁ এইটো ৰাস্তাৰে। এতিয়া চাওক, পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ, ৰ'দো নাই এতিয়া, মানে ৰ'দটো কমিছে, তাৰ কাৰণে এতিয়া আহিছোঁ। আৰু এতিয়া ছানছেট হ'ব ওলাইছে। চাওক, আকাশখন ইমান ধুনীয়া হৈ আছে, চাৰিওফালে বতাহ, বহুত ভাল লাগিছে ইয়াত। মাস্কখন পিন্ধি আছোঁ কাৰণ বাহিৰলৈ ওলাই আহিছোঁ। আৰু ঘৰত থাকিলে এতিয়া চাৰিওফালে পিন্ধি থাকিব লাগে মাস্কখন, কাৰণ ক'ভিডৰ পৰিস্থিতি অতি বেয়া হৈ গৈছে। চ' মাস্কখন পিন্ধি থাকক আপোনালোকে। চ' ইয়াৰে পিছত আমি যাম এখন আপোনালোকক চাহ বাগানৰ ফিল্ড দেখুৱাবলৈ, য'ত ফুটবল খেলা হয়, লগতে দৌৰাৰ আদি প্ৰেক্টিছবোৰ কৰা হয়। চ' এইখনো দেখাম, তাৰ পৰা এটা বহুত ধুনীয়া ভিউ পোৱা যায়। এতিয়া মই ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। ভিতৰৰ পিনে সোমাই আহিছোঁ। কাৰণ অসম হৈছে চাহ বাগানৰ বাবে বিখ্যাত। এইবোৰ চাবলগীয়া ঠাই, আৰু ইমান ধুনীয়া লোকেশ্যন। ইয়াত ফটোশ্বুট কৰিবলৈ বহুত বেছি ধুনীয়া। মোৰ ফটোবোৰ চাবলৈ আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। এয়া ইনষ্টাগ্ৰাম আইডিটো আহি আছে ডিছপ্লেত, আৰু লগতে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। লগতে দাদাটো ফ'ল' কৰি ল'ব, দুজনকে ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টো সকলোকে চাব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু দাদাটোও কৰিব, দাদাৰ লিংকটোও দি দিম মই ডেছক্ৰিপশ্যন বক্সত, ধীৰাজ ব্লগ। চ' বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ইয়াত। আহোঁ মাজে মাজে, কিন্তু ইয়ালৈ অহা নহয় তেনেকৈ। কেতিয়াবা গ'লেও ৰাস্তাৰে যোৱা হয়, কিন্তু এইপিনেৰে যোৱা তেনেকৈ নহয়। চ' আজি আহিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এতিয়া হ'ব আমাৰ ফটোশ্বুট, আৰু ফটোশ্বুটৰ পিছত আমি যাম তালৈ, মানে পথাৰখনলৈ। আৰু তাৰ পৰা ভিডিঅ' পাব আপোনালোকে দেখিবলৈ, তাত কি কি দেখুৱাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। লুক এট দ্য ভিউ মেন। এইডাল চাওক কিমান ডাঙৰ গছ। এতিয়া এইডালৰ ওচৰলৈ যাম। আৰু এই ডাঙৰ ডাঙৰ গছবোৰ এই চাহ বাগানৰ মাজত কিয় ৰয়, যদি জানে কমেণ্ট কৰিবচোন, কোনে কোনে কমেণ্ট কৰিব পাৰে। চাহপাতৰ গোন্ধটো পাই গৈছোঁ, ইমান ধুনীয়া গোন্ধ ওলাই আছে। এয়া চাওক, চাহ বাগানৰ মাজতে ইমান ডাঙৰ গছ আছে, এইবিলাক বহুত গছ আছে। কিছুমান এতিয়া সৰু হৈ আছে, এইটো পিনে আৰু ডাঙৰ ডাঙৰ গছ আছে। এইটো চাইডে এইবিলাক মাজে মাজে সৰু সৰু গছ আছে, আৰু ডাঙৰ ডাঙৰো আছে। এয়া দস্তি তাত বনাই আছে ভিডিঅ'। ভিতৰলৈ গ'লো হয়, কিন্তু
যাব নিদিয়ে ভিতৰলৈ, কাৰণ এতিয়া বাহিৰা মানুহ যাব নিদিয়ে সিহঁতৰ কৰ্মচাৰীৰ বাহিৰে ক'ভিড পৰিস্থিতিৰ কাৰণে। চ' এদিন যাম ভিতৰত কেনেকৈ চাহ বনায়, চাহপাতবোৰ আমি কেনেকৈ মানে ইয়াৰ পৰা উৎপন্ন হয় এইবিলাক সকলোবোৰ দেখুৱাম আপোনালোকক। মাজতে বন্ধ হৈ আছিলে, পাতবোৰ চাওক, নতুন নতুন নকুঁহি পাত ওলাইছে। এই সৰু ৰাস্তাবোৰেৰে খোজ কঢ়া মজাই বেলেগ, আৰু ইমান ধুনীয়া বতাহ আহি আছে, দেখিবলৈ পাইছে পাতবোৰ লৰি আছে ধুনীয়াকৈ। চ' গাইজ ফাইনেলি হ'ল, ইয়াত ফটোশ্বুট হ'ল, ভিডিঅ' কৰিলোঁ অলপমান। চ' এতিয়া আমি যাম তালৈ, ছেক্টৰ 2 লৈ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, লগতে দাদাটোও কৰি ল'ব, দাদাই বনাইছে ভিডিঅ'। এতিয়া তালৈ যাওঁ, থিৰাজ ব্লগ চেনেলটো ডেছক্ৰিপশ্যন বক্সৰ লিংকটো থাকিব। চ' এতিয়া তাৰ পৰা ইয়ালৈ আহিলোঁ, আৰু তাত এটা চিন হ'ল, মানে কি হ'ল, ৰাস্তাটো বহুত বেছি সৰু আছিলে, মই দেখুৱাইছোঁৱে। লগতে যিহেতু বৰষুণ পৰি আছে, যাৰ ফলত এই কাঠবিলাক বহুত পিছল হৈ আছে। চ' যেতিয়া মই ঘূৰাব ল'লোঁ, তেতিয়া কি হ'ল, পিছৰ চকাটো পিছল খাই গ'ল, আৰু যাৰ ফলত ইয়াৰে ছাইডত পৰি গ'ল। তাৰপিছত এয়া ইঞ্জিনটোত অকণমান কষ্ট পালে, মানে ইঞ্জিনটো লাগি গৈছে ডাইৰেক্ট তলত মাটিখিনিত, আৰু দুজনে মিলি উঠালোঁ। তেতিয়া ভিডিঅ' বনোৱা নহ'ল, কাৰণ সেইখিনি সময়ত ভিডিঅ' বনোৱা নাযায়, আৰু বেয়া লাগিল অকণমান ভিডিঅ' বনাব আহি, এনেকুৱা এটা হ'ল ঘটনা, ভবা নাছিলোঁ আচলতে। এয়া ছানছেট হৈ আছে ইমান ধুনীয়া, আৰু এয়া মোৰ পিছপিনে আছে দাদা। ইটো ৰাস্তাৰ নিচিনা হ'লে নহ'ল হয় তেনেকুৱা, সিটো ৰাস্তা বহুত বেছি সৰু আছিলে, আৰু লগতে বৰষুণৰ কাৰণে পিছল হৈ আছে। এয়া চাব পাৰে ছাইডবিলাক কিমান পিছল হৈ আছে, চ' শ্লিপ কৰি পৰি গ'ল, একো নাই। জীৱনত এনেকুৱা সৰু সুৰা ঘটনাবোৰ নহ'লে কেনেকৈ শিকিব পাৰিম, এইবিলাক শিকিবৰ কাৰণে এনেকুৱা ঘটনা মাজে মাজে হ'ব লাগে। এই ডাঙৰ গছজোপা দেখিছেনে? এইজোপা দেখি এটা গীতৰ কথা মন পৰিল, আৰু গীতটো হৈছে পেহেলা নাচা, যিটোত আমিৰ খানে বাগৰি নাচিছিলে। চ' ইমান ডাঙৰ নহয় যিটো গছজোপা আছিল তেতিয়া, সেইজোপা অকণমান সৰু তাতকৈ। সেইটো যে দেখিছে, এইটো গীৰ্জা হয়। ফিল্ডখন বহুত ডাঙৰ হয়, এইখিনি দেখিছে, এইখিনিও চাহপাত হয়, বহুত দূৰলৈকে আছে এতিয়াও। চ' এতিয়া যাম আৰু অকণমান বহিলোঁ ইয়াত, ধুনীয়া বতাহ খালোঁ অলপমান। চ' বাই বাই, আকৌ ঘৰ যাই লগ পাব পাৰোঁ আৰু নাপাব পাৰোঁ, আৰু ইমানতে ভিডিঅ'টো সমাপ্ত হ'ব পাৰে। চ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যোৱাতে মই দেখুৱাইছোঁ আপোনালোকক এয়া ছানছেট, চাওক।